কেন্দ্ৰীয় নেতৃত্ব দায়িত্ব থকা কেন্দ্ৰীয় সাধাৰণ সম্পাদক আফছুৰ আৰু আমি আজি যিটো কাৰ্যসূচী দুই সংগঠন আফছুৰ আৰু আটাছুৰ দুই সংগঠনে লগ লাগি আমি এই যোৱা 3-4-5 দিনৰ আগত ডক্টৰ ৰাহুল বসুমতাৰী অসমৰ এটা সন্তান তেখেতক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তেখেতৰ আত্মাৰ শান্তিৰ বাবে আমি আজি কাৰ্যসূচীখন হাতত লৈছোঁ। আজি আমাৰ মাজত আমি জয়ৰামপুৰ আঞ্চলিক আফছুৰ কমিটি আৰু আমাৰ আফছুৰ পৰা উপস্থিত আছে আমাৰ শিক্ষা বিভাগৰ দায়িত্ব অজয় লেমাৰী আৰু আমাৰ আঞ্চলিকৰ দায়িত্ব থকা আমি যিটো আমাৰ এই ৰাহুল বসুমতাৰী আমি যি নিৰ্মমভাৱে হত্যা কৰা হ'ল তাৰ প্ৰতিবাদত আমি আজি তীব্ৰ গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰৰ যিটো প্ৰশাসন তেখেতক আমি অনুৰোধ জনাইছোঁ যে যিটো মাৰ্ডাৰ বা কালপ্ৰিট তেখেতক কঠোৰভাৱে শাস্তি দিবলৈ আমি আমাৰ সংগঠনৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ মাজত এতিয়া বক্তৃতা দিব আমাৰ কেন্দ্ৰীয় নেতৃত্বত থকা দেৱ ডাঙৰীয়া আজি উপস্থিত সকলোবোৰ জয়ৰামপুৰবাসী ৰাইজক জনাইছোঁ। আপোনালোকে জানে যোৱা 3 দিনমান আগত যোৰহাটত ডক্টৰ ৰাহুল বসুমতাৰী এটা ৰুমৰ ভিতৰত যিধৰণে তেখেতক নিঃসংগভাৱে হত্যা কৰা হ'ল তাৰ প্ৰতিবাদত আমি আজি জয়ৰামপুৰ আঞ্চলিক জনজাতি ছাত্ৰ সন্থা আৰু এপছুৰ সহযোগত আমি আজি শ্ৰদ্ধাঞ্জলিৰ লগতে প্ৰতিবাদ জনাইছোঁ। আমি ঠায়ে ঠায়ে কৰি আছোঁ প্ৰতিবাদ আৰু শ্ৰদ্ধাঞ্জলি আমি জনাই আছোঁ আৰু আজিৰ সেই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰলৈ দাবী জনাব বিচাৰিছোঁ। অসমত যিহেতু এনেধৰণৰ মব লাইঞ্চিঙৰ নিচিনা ঘটনা ঘটি আছে, আপোনালোকে জানে যোৱা এই বছৰ ধাৰাবাহিকভাৱে যি ধৰণে হত্যাকাণ্ডৰ প্ৰক্ৰিয়া অসমত চলি আছে সেইটো সকলোৱে অৱগত। কেইদিনমান আগত ঋতুপূৰ্ণ পেগু বুলি এজন আমাৰ জনজাতীয় ল'ৰা এজনক গুৱাহাটীত দিন দুপৰত নিঃসংগভাৱে হত্যা কৰা হ'ল। তাৰ কেইদিনমান আগত সনাতন ডেকা বুলি এজন ল'ৰাক হত্যা কৰা হ'ল। তাৰ আগত এনেকৈ দেৱাশিষ গগৈ বুলি হত্যা কৰা হ'ল। এতিয়া শেহতীয়াকৈ আমাৰ যিজনে যোৰহাটত ডক্টৰ ৰাহুল বসুমতাৰীক নিঃসংগভাৱে এগৰাকী অসমৰ সুসন্তান বুলি ক'ব লাগিব ডক্টৰ, গতিকে তেখেতৰ আমি তেনেধৰণে হত্যা কৰাত আমি জনজাতি ছাত্ৰ সন্থা আৰু অদূ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। লগতে চৰকাৰলৈ দাবী জনাব বিচাৰিছোঁ যি ধৰণে তেখেতক হত্যা কৰা হ'ল সেই হত্যাকাৰীক এজনক কৰায়ত্ব কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই কৰায়ত্বকাৰী এজনটো আমাৰ সন্দেহ অকল এজন মানুহে এনেধৰণৰ জঘন্য কাণ্ড কৰিব নোৱাৰে, গতিকে তাৰ লগত হয়তো আৰু জড়িত হৈ থাকিব পাৰে। তাৰ কাৰণে অসম চৰকাৰে এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰি এটা যিমানখিনি জড়িত গোটেইখিনি কৰায়ত্ব কৰি PO Act 1989 আধাৰত আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে তেখেতক পাচি দিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে তেখেতৰ মৃতকৰ আত্মাৰ ক্ষতিপূৰণ হিচাপে তেখেতৰ পৰিয়ালক 1 কোটি টকাৰ ক্ষতিপূৰণ হিচাপে দাবী জনাইছোঁ। লগতে তেখেতৰ পৰিয়ালৰ কোনোবা এজন অধৈশ্যক চৰকাৰীভাৱে এটা সংস্থাপন দিব লাগে দাবী জনাইছোঁ। ধন্যবাদ। এতিয়া আমি